গৌৰীপুৰত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ সফল সামৰণি। গৌৰীপুৰ নামঘৰৰ উদ্যোগত অনুষ্ঠিত ঐতিহাসিক মহামায়া খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ আজি অন্তিমটো নিশা। এই অন্তিমটো নিশাত হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। দিনজোৰা বহু কাৰ্যসূচী ৰাখিছে উদযাপন সমিতিয়ে। মই প্ৰথমতে সাংবাদিক বন্ধুসকলক অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে বহুত কষ্ট কৰি আহি পেলাই আমালোকৰ ওচৰত এই ৰাস মহোৎসৱটো চাই আৰু আমালোকৰ পৰা এই মহোৎসৱটোক উন্নতিকৰণৰ কাৰণে প্ৰচাৰ মাধ্যমৰ যোগেদি বহুতখিনি প্ৰচাৰ কৰি আছে। ভাল লাগিছে। কিন্তু আমি যিখিনি ৰাস উদযাপন কৰিছোঁ একচুৱেলি আমি নামনি আৰু উজনিৰ দুটা সংমিশ্ৰণ কৰি নতুনকৈ এখন ধুনীয়া মিলনৰ থলী বনোৱাৰ কাৰণে আমি গৌৰীপুৰত সেই হিচাপে মৃন্ময় ৰাস আৰু জীৱন্ত ৰাস দুটা ৰাসে একেলগ কৰি সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। কিমানখিনি কৰিব পাৰিছোঁ সেইটো ক'ব নোৱাৰোঁ, ৰাইজে এইটো জানিব। তথাপিতো এটা প্ৰয়াস কৰিছোঁ যাতে ৰাইজে সুন্দৰভাৱে ইয়াক আঁকোৱালি লয়, তাৰেই কামনা কৰিছোঁ।